গৈছো আগফালে আপোনালোকক দেখাবলে ওকে এইটোৰ নামে হ'ল দুনাগুৰি ঘাট ইয়াত কি আছে বলক গৈ পিনি দেখাও হাই হেল্ল' This is Asif blogger. Okay, सबसे पहले तो गुड मॉर्निंग एवरीबॉडी आज ब्लॉग तो स्टार्ट কৰিছো পুহমৰা সেন্টাৰৰ পৰা এন্ড বহিললো গাড়ীত বিন্দাসকে কোচ জাম কি কথা সকলোখিনি বস্তু আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ চেষ্টা কৰি আছো মেইন কথা হেইটো নহয় মেইন কথাটো হ'ল গাড়ীত ড্ৰাইভাৰে মাল খাইছে না গাড়ীয়ে মাল খাইছে একো বুজি পোৱা নাই তাৰ গাড়ী চলোৱাৰ ষ্টাইলটো চাক নাবে তো আমি যেটো লোকেশনত গৈ আছো এটো পুহমৰা পাৰ হৈ বঙালমৰা সেন্টাৰ পাৰ হৈ যাব লাগিব তো আপোনালোকক দেখাম আপোনালোকে বনি থাকক আমাৰ লগত এন্ড আগফালে পাই গল পুলিচ চেকিং এতিয়া আমাৰ গাড়ীটো চেক কৰিব বুলি কৈ আছে তাৰ পৰা ওলাই আহি আমি এইখন স্কুলৰ সন্মুখত ৰখিছো এন্ড স্কুলটোৰ নামটো কি ভালকে দেখাও না যায় তো মোৰ ভিডিঅ' কৰাৰ অৱস্থা চাই ড্ৰাইভাৰটোৱে মোক কৈ আছে মই বোলে অকল ছোৱালীকে ভিডিঅ' কৰো তে পাগল নেকি বে মই এইবিলাকক ঘূৰি নাচাও এন্ড আমি গৈ আছো দুনাগুৰি ঘাট এন্ড পায়ে গলো অকমান আছে এন্ড বলক আপোনালোককো গৈ পিনি দেখাও আৰু ইয়াতে লেফট সাইড ৰাইট সাইড সকলো সাইডতে আছে সাংগৰ বিকজ ইয়াত অকমান বৰষুণ দিলে পানী হৈ যায় সাগে এন্ড ফাইনালি আমি আহি পাই গলো এন্ড বলক আপোনালোকক মেইন জগাত গৈ পিনি দেখাও আৰু এইফালে গাড়ীটো সাইডত লগাই গৈ আছো আগফালে আপোনালোকক দেখাবলে ওকে এইটোৰ নামে হ'ল দুনাগুৰি ঘাট ইয়াত কি আছে বলক গৈ পিনি দেখাও আৰু এইফালে চাক আহি গল ইউটিউবাৰ এন্ড হি কি ভিডিঅ' বনাই আছে হিয়ে জানে ওকে আপোনালোকে চাব পাৰিছে নাওখন এইটো নাওত বাইক গাড়ী মানুহ অল এভৰিথিং বস্তু লৈ যায় এইটো ইয়াৰ পৰা সিধা মাজুলীলৈকে যায় বুলি শুনি আছো মই আৰু এইফালে আছে খালীখিনিত গাড়ী লৈ যায় আৰু ভিতৰত যে আছে ঘৰৰ নিচিনা দেখাই আছে সেইখিনিত মানুহ বহি যায় তো মজা লাগিছে চাই আৰু ফেচিলিটিটো মইতো এইবিলাক জগাত অহা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ এণ্ড ফটো চটো শ্বুট কৰিলোঁ এণ্ড মজা লাগিছে আৰু এইফালে চাব পাৰিছে আশিক আছে ৰচিদুল আছে আৰু এইফালে ওকে তো এতিয়া আমি এইটোৰ ওপৰত উঠি আপোনালোকক ভিউটো পুৰা দেখাম ইয়াৰ পৰা ওকে এণ্ড আপোনালোকে তলত বহি যাব পাৰিব এণ্ড কিছুমান আছে নহয় লেভেল ফালে তো সেইবিলাক ইয়াত বহি যাব পাৰিব বহি মানে থিয় হৈ যাব পাৰিব ন' প্ৰব্লেম তো পুৰা ভিউটো আপোনালোকে চাই লওক আগত এটা দেখাইছো হেতু তো ঠিকে আছে বাট এইফালে আৰু এটা আছে এটো তো অকল গাড়ী চাৰি লৈ যায় মানুহখিনি নলয় ওকে এভৰিবডি এতিয়া আমি তাৰ পৰা ওলাই সিধা গৈ আছো গাড়ীত বহি বিন্দাসকে সিধা গৈ আছো ঘৰলে এতিয়া মানে কি কৰিম কি নাই মানে ভোক লাগি আছে কিবা এটা খাবও লাগিছিলে তো বলক দেখাইছো ৰাস্তাত উঠি দেখোন এইবিলাক পুৰা ব্ৰিজ বনাবলৈ তৈয়াৰী কৰি আছে মানে এইফালে মেইন ৰোড হৈ যাব এইফালে মেইন ৰোড হৈ গ'লে নাওখনৰ দৰকাৰে নাই আপোনালোকে সিধা ইয়াৰ পৰা মাজুলীলৈকে যাব পাৰিব ইমান দীঘলকে ব্ৰিজ বনাই আছে কোনে কৰি আছে বিজেপি ওকে যেতিয়া ব্ৰিজখন বনাই কমপ্লিট হ'ব তেতিয়া মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম ওকে তাৰপিছত আমি বঙালমাৰা চেণ্টাৰ পাৰ হৈ আহি গ'লো এইখন ফুইটা ল'লো পোলাও খাই মেলি ইয়াৰ পৰা ওলালো আৰু ওকে তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে এই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব